নমস্কাৰ, মই তৰুণ বৰদলৈ। জিলিকাব লুইতৰ পাৰলৈ আপোনালোকক পুনৰ স্বাগতম। আশাৰে আৰম্ভ, লক্ষ্য এটাই, সুযোগৰ সন্ধানত মনোযোগ। কিন্তু উত্তৰ নাই, নীৰৱতাহে। কিন্তু হাৰ নামানি নতুন উদ্যমেৰে আকৌ। দৈনন্দিন কাম, গতানুগতিক জীৱন, সুবিধা আছে কিন্তু আগবাঢ়িব পৰা নাই। একেই ডেস্ক, একেই কাম, জীৱন যেন স্থবিৰ। ফোনত এটা পোষ্ট, জাষ্ট ষ্টাৰ্টেড মাই ৰিমোট জব ফ্ৰম ধেমাজি। বান্ধৱীৰ সফলতাই তেওঁক উৎসাহ দিয়ে। খিৰিকীৰে বাহিৰলৈ চাই মনত এটা প্ৰশ্ন জাগে, অপেক্ষা কৰোচোন, এয়া মোৰোতো হ'ব পাৰে। প্ৰাঞ্জলে ChatGPTক সহজ ভাষাত সুধিলে, মই সোনকালে উপাৰ্জন কৰিব বিচাৰোঁ। আন্তঃৰাষ্ট্ৰীয় ৰিমোট কাম যোগাৰ কৰিবৰ বাবে আটাইতকৈ ভাল উপায় কি? স্ক্ৰীনৰ লিখাখিনি খৰ হোৱা যেন লাগিলে আপুনি বিচৰা অংশত ভিডিঅ'টো পজ কৰি পঢ়িব পাৰে। আমাৰ সকলো ভিডিঅ'তে এয়া প্ৰযোজ্য। ChatGPTয়ে প্ৰথমেই কয়, এবাৰতে সকলো শিকিব নালাগে। এটা মাত্ৰ দক্ষতা বাছি লওক, যিটোৰ দ্বাৰাই মানুহে ইতিমধ্যে উপাৰ্জন কৰিছে। গ্ৰাফিক ডিজাইন, ভিডিঅ' এডিটিং, ডাটা এণ্ট্ৰি। প্ৰথম 30 দিনৰ বাবে লক্ষ্য হ'ব লাগে আপোনাৰ প্ৰথম উপাৰ্জন, সপোনৰ চাকৰি নহয়। তাৰ পিছত 3 পৰা 6 মাহৰ ভিতৰত নিজৰ দক্ষতা বিশেষীকৰণ কৰক। যেনে এজন সাধাৰণ গ্ৰাফিক ডিজাইনাৰৰ পৰা ব্ৰেণ্ড আইডেণ্টিটি ডিজাইনাৰ হোৱা। বিশেষজ্ঞই সদায় বেছি উপাৰ্জন কৰে। আন্তঃৰাষ্ট্ৰীয় ৰিমোট কাম বিচাৰিবলৈ আপৱৰ্ক, ফাইবাৰ, লিংকডইন আৰু ৱেলফাউণ্ডৰ দৰে প্লেটফৰ্মবোৰ ব্যৱহাৰ কৰিব পাৰি। ChatGPTয়ে আৰু কয়, ইংৰাজী নিখুঁত হ'ব নালাগে, কিন্তু স্পষ্টকৈ লিখিব পৰা আৰু কথা পাতিব জানিব লাগে। প্ৰতিদিনে অলপ সময় অনুশীলন কৰক আৰু ক্লায়েণ্ট নাথাকিলেও আপোনাৰ কামবোৰ নমুনা হিচাপে বনাই ৰাখক। সেয়াই আপোনাৰ পৰ্টফলিঅ'। শেষত ChatGPTয়ে এটা সহজ দৈনন্দিন ৰুটিন দিয়ে। শিকক, কাম কৰক, আবেদন কৰক আৰু ইংৰাজী অনুশীলন কৰক। আৰু সকলোতকৈ ডাঙৰ কথা, আপুনি ক'ৰ পৰা আহিছে সেয়া বিচাৰ্য নহয়। আপুনি কি কৰিব পাৰে সেয়াহে আন্তঃৰাষ্ট্ৰীয় বজাৰে বিচাৰে। বৰ্ণালীয়ে ChatGPTক সৰল ভাষাত সুধিলে, মোৰ 5 বছৰৰ অফিচৰ অভিজ্ঞতা আছে, কিন্তু আন্তঃৰাষ্ট্ৰীয় ৰিমোট চাকৰিৰ বাবে ইয়াক কেনেকৈ সততাৰে উপস্থাপন কৰিম নাজানো। ChatGPTয়ে প্ৰথমেই এটা প্ৰফেশ্যনেল চামাৰি বনাই দিয়ে। বৰ্ণালীৰ প্ৰকৃত কামবোৰকে সহজ, প্ৰফেশ্যনেল ভাষাত উপস্থাপন কৰি একো নতুনকৈ যোগ নকৰাকৈ। তাৰ পিছত তেওঁৰ দৈনন্দিন কামবোৰ, ফাইলিং, ডাটা এণ্ট্ৰি, বিভাগৰ সৈতে সমন্বয়, এইবোৰকে স্পষ্ট ফলাফলকেন্দ্ৰিক ৰিজিউমে বুলেট হিচাপে ৰূপান্তৰ কৰি দিয়ে। লগতে এটা কোৰ স্কিলছ তালিকাও দিয়ে, যিবোৰ সঁচাকৈয়ে তেওঁৰ কামৰ সৈতে মিল খায়। ChatGPTয়ে নিজেই মনত পেলাই দিয়ে, যিবোৰ কথা আপুনি সততাৰে প্ৰতিপন্ন কৰিব পাৰে, কেৱল সেইবোৰহে যোগ কৰক। এইটোৱেই আমাৰ আজিৰ মূল কথা। এআইয়ে কোনো কথা বঢ়াই কোৱা নাই, সততাৰে উপস্থাপন কৰাত সহায় কৰিছে। শেষত ChatGPTয়ে বৰ্ণালীক সুধিলে, বৰ্তমানৰ প্ৰকৃত পদবী, প্ৰতিষ্ঠান, শিক্ষাগত অৰ্হতা আৰু ব্যৱহৃত ছফ্টৱেৰ আদি ক'লে আৰু বেছি নিখুঁতকৈ ৰিজিউমেখন সজাই দিব পৰা যাব। অৰ্থাৎ এআইয়ে কেৱল এবাৰতে সম্পূৰ্ণ কাম কৰাই নিদিয়ে, ই আপোনাৰ সৈতে একেলগে কাম কৰে। আৰু এটা কথা, ইয়াত আপুনি যিটো দেখিছে স্ক্ৰীনত কিছুমান খালী জেগা ৰাখিছে, সেইখিনি
আপোনাৰ প্ৰকৃত তথ্য তাত দিব। প্ৰাঞ্জলে ChatGPTক সুধিলে, মোৰ এটা সাক্ষাৎকাৰ আহি আছে আৰু মই কেতিয়াও ভিডিঅ' ইণ্টাৰভিউ দিয়া নাই, মই কেনেকৈ সাজু হ'ম? ChatGPTয়ে প্ৰথমতে সেই প্ৰশ্নটোৰ উত্তৰ দিলে, যিটোৰ কাৰণে প্ৰাঞ্জলে আটাইতকৈ ভয় খাই আছিল। আপোনাৰ অভিজ্ঞতা নাই, আমি আপোনাক কিয় লওঁ? ইয়াৰ উত্তৰ সততাৰে কিন্তু আত্মবিশ্বাসেৰে কেনেকৈ দিব লাগে সেয়া দেখুৱালে। আপোনাৰ সবাতোকৈ দুৰ্বল দিশ কি? এই কঠিন প্ৰশ্নটোৰো এটা সৎ আৰু সুন্দৰ উত্তৰৰ উপায় দিলে। লগতে ভিডিঅ' ইণ্টাৰভিউৰ আগতে কি সাজু ৰাখিব লাগে, ইণ্টাৰনেট, পোহৰ, কেমেৰাৰ পজিশ্যন, এইবোৰৰো এটা সহজ তালিকা দিলে। সম্পূৰ্ণ 10টা প্ৰশ্ন আৰু টিপছ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব। আৰু ইয়াৰ পিছত প্ৰাঞ্জলে ChatGPTৰ সৈতে এটা সঁচা প্ৰেক্টিছ সাক্ষাৎকাৰো কৰিলে। সঁচা চাকৰিৰ সাক্ষাৎকাৰৰ আগতে অনুশীলন কৰিবলৈ প্ৰাঞ্জলে ChatGPTৰ সৈতে এটা প্ৰেক্টিছ সাক্ষাৎকাৰ আৰম্ভ কৰিলে। প্ৰশ্ন আছিল, নিজৰ বিষয়ে কওক। প্ৰাঞ্জলে নিজৰ শিক্ষা, দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয় দলৰ সৈতে কাম কৰাৰ আগ্ৰহ স্পষ্টকৈ ক'লে। ChatGPTয়ে কয়, প্ৰাঞ্জলৰ উত্তৰ 8.8/10 নম্বৰৰ যোগ্য। তেওঁ নিজৰ অভিজ্ঞতাৰ অভাৱৰ বাবে ক্ষমা নোখোজাকৈ সততাৰে আৰু ইতিবাচকভাৱে সেয়া স্বীকাৰ কৰিলে। সৰু সৰু ভাষাগত পৰামৰ্শও দিলে। বাক্যবোৰ অলপ মসৃণ আৰু প্ৰফেশ্যনেল কৰি কোৱাৰ উপায়ো দিলে। এটা মূল্যৱান পৰামৰ্শ আছিল, নিজৰ অভিজ্ঞতাৰ বিষয়ে কওঁতে প্ৰমাণ হিচাপে এটা সৰল উদাহৰণ দিবলৈ ক'লে। তেওঁ ক'লে, আৰু শেষত ChatGPTয়ে ক'লে, এই প্ৰাৰ্থীয়ে স্পষ্টকৈ কথা কয়, সততাৰে নিজৰ কথা কয় আৰু উৎসাহী যেন লাগে। এইটোৱেই সেই আত্মবিশ্বাস যিটো এজন নতুন প্ৰাৰ্থীয়ে দেখুৱাব লাগে। বৰ্ণালীয়ে ChatGPTক সুধিলে, মোৰ 5 বছৰৰ অফিচৰ অভিজ্ঞতা আছে, কিন্তু ভিডিঅ' ইণ্টাৰভিউৰ বাবে অলপ নাৰ্ভাছ লাগিছে। মই কেনেকৈ সাজু হ'ম? ChatGPTয়ে এটা সুন্দৰ উদাহৰণ দিলে। নিজৰ কামৰ কথা কোৱাৰ সময়ত মই কেৱল ফাইলিং কৰিছিলো নকৈ কেনেকৈ সেই একেটা কামকে প্ৰফেশ্যনেল ভাষাত ক'ব পাৰি সততাৰে, কিন্তু কিছু বেছি আত্মবিশ্বাসেৰে। আৰু এটা প্ৰশ্ন আছিল, আপুনি আগতে ৰিমোট কাম কৰিছেনে? ইয়াতো ChatGPTয়ে শিকালে, নাই বুলি লুকুৱাই নাথাকি সততাৰে কিন্তু আত্মবিশ্বাসেৰে কেনেকৈ উত্তৰ দিব লাগে। লগতে ভিডিঅ' ইণ্টাৰভিউৰ বাবে কিছুমান সহজ টিপছ দিলে। সময়মতে যোগদান কৰা, কেমেৰাৰ ফালে চোৱা, লগতে অলপ লাহে লাহে কথা কোৱা। বহুদিনৰ নীৰৱতাৰ পিছত অৱশেষত এটা উত্তৰ আহিল। প্ৰাঞ্জলে হাৰ মনা নাছিল আৰু সেয়াই ফল দিলে। মনিকাৰ পোষ্টটো দেখি যিটো সপোন বৰ্ণালীৰ মনত জাগিছিল, আজি সেয়া সঁচা হ'ল। নিজৰ কাহিনী নিজৰ হাতে লিখা। দুয়োজনৰ যাত্ৰাই দেখুৱালে, আপুনি ক'ৰ পৰা আৰম্ভ কৰিছে সেয়া কোনো বাধা নহয়। এয়াই আপোনাৰ সহায়ক, সৃষ্টিশীলতা আপোনাৰ। আজিৰ এই খণ্ড ইমানতেই সামৰিলো। প্ৰাঞ্জল আৰু বৰ্ণালীৰ যাত্ৰাই যদি আপোনাৰ মনত আশাৰ ৰেঙনি জিলিকাইছে, তেনেহ'লে এই ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ মতামত কমেণ্টত জনাব। যদি আপুনি এতিয়াও আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই, বেল আইকনটোত টিপি ছাবস্ক্ৰাইব কৰি থওক,
যাতে পৰৱৰ্তী খণ্ডৰ খবৰ আপুনি আগতীয়াকৈ পায়। এতিয়ালৈকে আমি চালোঁ এআইয়ে কিদৰে চাকৰি বিচৰা আৰু নিজৰ দক্ষতা প্ৰদৰ্শন কৰাত সহায় কৰিব পাৰে। কিন্তু এই গোটেইবোৰ কাম যদি এআই নিজেই কৰি দিব পাৰে, আপুনি শুই থাকোঁতেই যদি আপোনাৰ কাম এআইয়ে ৰাতিতে শেষ কৰি থয়, পৰৱৰ্তী খণ্ডত আমি ভুমুকি মাৰিম এজেণ্টিক এআইৰ জগতলৈ, যিয়ে আমাক দেখুৱাব এনেকুৱাও কি সম্ভৱ। পৰৱৰ্তী খণ্ডলৈ বাট চাওক। আমাৰ এই যাত্ৰাৰ সংগী হৈ থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আপোনালোক সকলোৱে কুশলে থাকক। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। জিলিকাব লুইতৰে পাৰ।